নমস্কাৰ, আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ আমাৰ অসমীয়াৰ Ctetৰ বাবে প্ৰয়োজনীয় LP আৰু UP দুইখন পেপাৰ উপযোগী হোৱাকৈ আৰু টপিক ৱাইজ মই পাৰ্ট 1 আমাৰ প'ৰ্চ আৰু পয়ট্ৰি থাকিবই। তাৰ উপৰিও আমাৰ প্ৰথম টপিকটো আছিলে যে ভাষা আৰু ইয়াৰ প্ৰকাৰ। মই ইয়াৰ ওপৰত চিলেবাছখন দি থৈছোঁ, আপোনালোকে চাব পাৰিব। আৰু প্ৰথম টপিকটো হৈছে যিহেতু ভাষা আৰু ইয়াৰ প্ৰকাৰ, ইয়াৰ ওপৰত মই পাৰ্ট 1টো লৈ আহিছোঁ। আপোনালোকে মই পঢ়ি নিদিওঁ বাৰু গোটেইখিনি, আপোনালোকে চালে গম পাব আৰু নোটছবোৰ এনেকৈ তৈয়াৰ কৰি ল'ব পাৰিব। মই যেনেধৰণে কৰিছিলোঁ তেনেকৈ দিবলৈহে চেষ্টা কৰিছোঁ আৰু মই যেনেদৰে নোটছ তৈয়াৰ কৰিছিলোঁ তেনেদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুবিধা হ'ব। প্ৰথমে আছিলে যে ভাষা আৰু ইয়াৰ প্ৰকাৰ, তাৰ ওপৰত এনেকৈ নোটছ তৈয়াৰ কৰি লৈছিলোঁ। আৰু এটা কথা যে আমি যেনেদৰে ইয়াত লিখিছোঁ বা ভাষা কাক বোলে, ভাষাৰ প্ৰকাৰ, তাত কিন্তু আমাৰ Ctetত ডাইৰেক্ট কুৱেশ্যনটো নাহে যে ভাষা কাক বোলে বা ভাষাৰ প্ৰকাৰ কেইটা, এনেকৈ নাহে কেতিয়াও। আমি বস্তুটো বুজি ল'ব লাগিব, এই টপিকবোৰ আমি পঢ়ি পেলাই আমি ভালদৰে বুজি ল'ব লাগিব। ভাষাৰ প্ৰকাৰৰ ক্ষেত্ৰত মই আজি গোটেইকেইটা প্ৰকাৰ দিয়া নাইকিয়া, মই আকৌ নেক্সট ভিডিঅ'ত যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে জনাব কমেণ্টত, তেতিয়াহ'লে মই ইয়াৰ পাৰ্ট 2টো লৈ আহিম। ভাষাৰ প্ৰকাৰটো ইমানতে শেষ হোৱা নাইকিয়া, আৰু আছে মই ইয়াৰ ওপৰতনো কেনেদৰে কুৱেশ্যন আহিছে PYQত, মানে যোনবোৰ পৰীক্ষা হৈ গৈছে তাৰ 2-এটা কুৱেশ্যন আনিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব। ভাষাৰ আমি কথিত আৰু লিখিত ভাষাৰলৈকে পঢ়িলোঁ। তাৰপিছতে মই পঢ়ি দিয়া নাই, সেইখিনি আপোনালোকে পঢ়ি ল'ব অলপমান প'জ কৰি লৈ পেলাই। তাৰপিছতে এতিয়া কুৱেশ্যনবোৰ হৈছে এনেকুৱা, মানে প্ৰেজেণ্ট অফ মাইণ্ড কুৱেশ্যন টাইপৰ। গোটেই ভাষা কাক বোলে বা তেনেকৈ ডাইৰেক্ট কুৱেশ্যন নাহে। ইয়াত প্ৰথমে এটা আহিছে ভাষাৰ প্ৰাথমিক ৰূপটো কি, সেইটো আমি সাংকেতিক ভাষা, সেইটো মই ইয়াত দিয়া আছে। আৰু এইটো চাওকচোন আপোনালোকে, তলৰ কোনটোৰ মৌখিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে, তলৰ কোনটোৱে মৌখিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে। এইটো জুলাই 2024 Ctetত আহিছিলে। ইয়াত আমি চাব লাগিব যাতে মৌখিক ভাষা বিকাশৰ ক্ষেত্ৰত, যিহেতু মৌখিক ভাষাটো আমাৰ মুখে মুখে প্ৰচলিত, তাত কোনো আমাৰ নতুন অভ্যাসৰ কথা নাথাকে। আৰু আমি কিছুমান বস্তু আমি কুৱেশ্যনত চাই আমি এলিমিনেট কৰিব পাৰোঁ। যেনেদৰে যদি মুখস্থ শব্দটো থাকে তেতিয়া আমি গম পাম যে এইটো নহয়, তেনেদৰে আমি এলিমিনেট কৰি পেলাইও আমাৰ শুদ্ধ উত্তৰটো আমি উলিয়াব পাৰোঁ। এতিয়া চাওক, চৰিত্ৰ ৰূপায়ণত মানে আমি যদি ৰোল প্লে'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক এক্টিভ কৰিব বিচাৰোঁ তেতিয়াহ'লে সিহঁতে মৌখিক বিকাশটো সিহঁতৰ ভালদৰে হয়। আৰু এনে ক্ষেত্ৰত আমি গোটেইকেইটা প্ৰশ্ন ভালদৰে ইয়াত থকা অপশ্যনকেইটা পঢ়ি লৈ আমি বুজি লৈ আমি সেইটো উলিয়াব পাৰোঁ। তাৰ কাৰণে আমাৰ প্ৰেক্টিচো লাগিব, সেইটো কাৰণে PYQ যথেষ্ট গুৰুত্বপূৰ্ণ। মই আপোনালোকক কৈ দিছোঁ PYQখিনি আপোনালোকে ক'ৰ পৰা পঢ়িব বা চাব। তাৰপিছত ছেকেণ্ডত আৰু এটা কুৱেশ্যন মই ইয়াতে দিছোঁ যে ভাষাৰ শিক্ষক এগৰাকীয়ে ছাত্ৰ ছাত্ৰীক সিহঁতৰ ওচৰত বহা সহপাঠীজনক বৰষুণ বতৰ এটাৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ দিছে। এনে ক্ষেত্ৰত মানে তলৰ কোনটো শুদ্ধ হ'ব এইটো সুধিছিলে। আৰু মানে যে বৰ্ণনা কৰিবলৈ দিলে বা মুখে মুখে ক'বলৈ দিলে তেতিয়া মানে আমাৰ কোনখিনি ভাষাৰ ক্ষেত্ৰত কোনটো প্ৰক্ৰিয়া বা কোনটো মাধ্যম এক্টিভ হয়। যিহেতু আমি বৰ্ণনাটো মুখেৰে কৰিব লাগিব, তেনে ক্ষেত্ৰত আমাৰ মৌখিক ভাষাৰ বৃদ্ধিটো প্ৰকাশ পাব। সেইটো কাৰণে ধাৰণাৰ মৌখিক প্ৰকাশ বৃদ্ধি কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব। কুৱেশ্যনবোৰ এনেদৰে আহে, মই ইয়াৰ সৰু অকণমান আভাস দিবলৈহে চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা পাইছে, তেতিয়াহে মই আকৌ পাৰ্ট 2টো লৈ আহিবলৈ মানে উৎসাহ পাওঁ। আৰু ভাষাৰ প্ৰকাৰকেইটা ইয়াতে শেষ হোৱা নাই, এইখিনি 2টা প্ৰকাৰ গৈছে, ইয়াৰ পাছত মান্য ভাষা, সাংকেতিক ভাষা এইখিনি আছেই বাৰু। আশা কৰোঁ আপোনালোকে পঢ়া শুনাবোৰ ভালদৰে চলাই নিছে। ধন্যবাদ।